নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি দেওবাৰ বুলি, আজি নহয় অৱশ্যে দেই, যোৱাকালিয়ে মই মানুহজনৰ লগত এনেই অলপ ওলাই গৈছিলোঁ নিজৰাৰ পৰা যাম বুলি, কিন্তু নিজৰাৰ পৰা বন্ধ। সেইকাৰণে জাগি ৰোডৰ যে নতুনকৈ খুলিছে মেগা মাৰ্টখন, তাতে সোমালোঁ। এনেই বেছি নাই, 2 এপদ ল'লোঁ আৰু বেছি বস্তু লোৱা নাই। আমি বজাৰ কৰিম বুলি যোৱাও নাছিলোঁ। বজাৰ ৰাতিপুৱাতে কৰিলোঁ ইয়াতে খেতিতে। এনেই সোমালোঁ যে ল'লোঁ আৰু, নহ'লে আকৌ লাজ পাম নহয় কিয় নল'লোঁ বুলি পেলাই। সেয়াই ভিডিঅ'টো চাওকচোন, কেনেকুৱা পায় জনাব। আমি বজাৰ কৰি আহিলোঁ, এয়া আহি আছোঁ। আপোনালোকক আজি ধুনীয়া ঠাই এডোখৰ দেখুৱাম, ব'লকচোন তেনেহ'লে আমাৰ লগে লগে যাওঁ। কেনেকুৱা পাই জনাব ঠাইডোখৰ চাই। আমি মাজে মাজে আহোঁ সেই ঠাইডোখৰলৈ, বেলেগ বিশেষ একো নাই। গৈ পেলাই যিটো দৃশ্য আপোনালোকে দেখিব, হয়তো কেমেৰাত ইমান ভালদৰে নেদেখিব পাৰে। আমি চকুৰে যিটো দেখিছোঁ, দেহমন সাত পৰি যোৱা দৃশ্য, মুঠতে কিবা এটা প্ৰশান্তি অনুভৱ হয়। হাজাৰ দুখ হ'লেও মনটো ভৰি পৰে এই ঠাইখিনি পালেহি। দেখিছেনে, বৰষুণ ধৰিছিলে আমি আহোঁতে, এতিয়া ৰ'দটো এনেই ওলাইছে, সন্ধিয়া হ'বই হ'ল। আহক তেনেহ'লে আমাৰ লগে লগে, আহক। আমি বজাৰ কৰি আহিলোঁ। বজাৰনো কি, সেয়াই কৈছিলোঁ আপোনালোকক, 2 এপদ বস্তু লৈছোঁ আৰু বুলি, সৰু সুৰা। আহকচোন আমাৰ লগত এঠাইলৈ যাওঁ। এঠাইলৈ মানে আমি নিবিড়া হৈ এতিয়া ওলামগৈ ভেড়াকুছি। নিবিড়া আৰু ভেড়াকুছি সংযোগ কৰা যিটো ৰাস্তা আছে, আপোনালোকে দেখিলে ক'ব কেনেকুৱা, কমেণ্টত জনাব। কিন্তু আমি ভাল পাওঁ, মাজে মাজে যাওঁ তালৈকে, সেই ঠাইখিনিলৈকে যাওঁ, কিবা এটা ভাল লাগি যায়, সঁচাকৈ ভাল লাগি যায়। এইখিনি বঢ়িয়া, বহুত ভাল লাগে। মজা জেগা পাইছোঁ মই, এইখিনি বিচাৰি থকা জেগা।
নাখাওঁ। আধা আধা আকৌ এইখিনি হ'ল সেইখিনি ঠাই বন্ধুসকল। চাওকচোন, চাবনে? ইমান যে শান্তি লাগিছে গৈ, ইমান যে শান্তি পালোঁ। যিকণ সময় আছোঁ না, বেছি সময় নাথাকিলোঁ, 5-7 মিনিটমান থাকিলোঁ, কিন্তু এবছৰমান যেন থাকিলোঁ, তেনেকুৱা শান্তি লাভ কৰিলোঁ সঁচাকৈ। কেতিয়াবা মানুহক নিৰ্জনতাও প্ৰয়োজন। সদায় হাই হুলস্থুলৰ মাজত থাকিও ভাল নালাগে। নিৰ্জনতাও যে মানুহৰ সংগী অনুভৱ কৰোঁ মাজে মাজে, ভাল লাগে। যাওঁ আমি মাজে মাজে এনেকুৱা নিৰ্জন ঠাইলৈকে গৈ দুয়োটাই বহি থাকোঁ, ভাল লাগে। আৰু এবাৰ দেখুৱাই দিছোঁ, চাওকচোন। কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে। মই যিখিনি কৈ আছোঁ মুখেৰে তাতকৈ বহুত বেছি গুণে ভাল, কিন্তু আপোনালোকে নাই দেখা। কেমেৰাত ইমান কভাৰ নহয় যে, সেয়েহে গোটেই পাহাৰটো যদি দেখাই দিব পাৰিলোঁহেঁতেন সঁচাই ভাল পালেহেঁতেন। কেতিয়াবা ভুলক্ৰমে আহি পেলাই দেখে যদি তেতিয়া ক'ব আৰু হয় কথাটো সঁচা, ভাল লাগে। এইবিলাক ঠাই এনেও ভাল লাগে, সঁচাই ভাল লাগে পাহাৰীয়া ঠাইবিলাক। তেনেহ'লে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। আহক, মানুহজনৰ ফটো দুখনমান লগাই দিছে, চাবচোন। ফটো উঠি বহুত ভাল পায়, তেওঁৰ কাৰণে লাইক এটা কৰিব। আজিলৈ আহিছোঁ, বাই। সকলোৱে সুখী থাকক, সুস্থ থাকক। ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা কৰোঁ, পৃথিৱীৰ সমস্ত জীৱ জগত যেন ভালে থাকে।